তো গাইজ আপোনালোকৰ কাৰণে এটা সুখবৰ মানে আপোনালোকৰ কাৰণে নহয় আচলতে টিকটক ইউজাৰ কাৰণে সুখবৰ যে টিকটক ইজ বেক সঁচাকৈ আপোনালোকে একদম ঠিক শুনিছে টিকটক বেক হৈছে আচলতে টিকটক বেক হোৱা নাই টিকটকটো আৰু মানে চাইনাই লাট মাৰি পঠাই দিলে কিন্তু আপোনালোকৰ কাৰণে এটা নতুনকৈ এপ্লিকেশ্যন নহয় এটা আপডেট আহিছে আচলতে ইনষ্টাগ্ৰামৰ পৰা তো গতিকে তাত আপোনালোকে গৈ পেলাই এই যিটো ফিচাৰ্ছ হয় টিকটকৰ নিচিনা একদম একজেক্ট ফিচাৰ্ছ আপোনালোকে তাতে ইউজ কৰিব পাৰিব ঠিক আছে ফাৰ্ষ্ট টাইম মানে ইনষ্টাগ্ৰামে লৈছে তো গতিকে আপোনালোকে যদি এতিয়ালৈকে যদি আপোনালোকে ইনষ্টাগ্ৰামটো আপডেট কৰা নাই ইমিডিয়েট গৈ পেলাই প্লে ষ্ট'ৰ আপডেট কৰি লওক আৰু ফিচাৰ্ছটো আপোনালোকে উপভোগ কৰক মই আপোনাক লাইভ দেখুৱাই আছোঁ ঠিক আছে এতিয়া যে আপোনালোকে কেনেকৈ আপোনালোকে ইউজ কৰিব পাৰিব এই বস্তুটো তো গতিকে মোৰ নেক্সট এতিয়া ফোনটো দেখুৱাই আছোঁ আপোনাক কি হ'ল এটা সুখবৰ আহি গ'ল যিসকল মানে টিকটক ইউজাৰ আছে ন তেওঁলোকৰ কাৰণে সুখৰ খবৰ যে মানে নিজৰ টেলেণ্টবিলাক দেখুৱাব পাৰিব এনেকুৱা এটা প্লেটফৰ্ম আকৌ আহি গ'ল সেই প্লেটফৰ্মটো আচলতে ইনষ্টাগ্ৰামে লৈ আহিছে নতুনকৈ তো গতিকে আপোনালোকে যদি ইনষ্টাগ্ৰামটো আপডেট কৰা নাই জল্দিছে গৈ পেলাই প্লে ষ্ট'ৰত আপোনালোকে ইনষ্টাগ্ৰামটো আপডেট কৰি লওক লৈ পেলাই আপোনালোকে ইনষ্টাগ্ৰামটো খোলক মই আপোনালোক দেখুৱাই আছোঁ লাইভ কেনেকৈ আপোনালোকে ভিডিঅ' চিডিঅ'বিলাক ৰাখিব পাৰে ঠিক আছে এইখন মোৰ ইনষ্টাগ্ৰাম পেজ হয় ঠিক আছে মই ইয়াতে আপোনালোকক গৈ পেলাই লাইভ দেখুৱাই আছোঁ তো এইটো আপোনাৰ হোম বাটন হয়তো আৰু বাকী এইটো প্লাছ ইয়াতে আপোনালোকে ষ্টেটাছ আপলোড কৰিব পাৰে ঠিক আছে এইটো প্ৰফাইলখন বেছি ফলোৱাৰ্ছ নাই মোৰ ঠিক আছে 296 বাকী ফলোয়িং কৰা আছে 435 তো গতিকে আপোনালোকে এই চাৰ্চ বাটনটোত যাব চাৰ্চ বাটনটোত গৈ পেলাই আপোনালোকে দেখিব ৰিলছ বুলি পেলাই ঠিক আছে ৰিলছ বুলি পেলাই এটা নতুনকৈ ফিচাৰ্ছ লঞ্চ কৰিছে আচলতে তো গতিকে আপোনালোকে ইয়াত ৰিলছত গৈ পেলাই তো আপোনালোকে এনেকৈ স্ক্ৰল কৰি থাকিব পাৰিব তো গতিকে এনেকুৱা ধৰণৰ আপডেট আপোনালোকে ইয়াতে দি থাকিব পাৰিব ঠিক আছে যি আপোনালোকৰ আপডেট আছে একদম এজ ইট ইজ তাৰমানে আপোনালোকে এজ ইট ইজ আপোনালোকে টিকটক টাইপৰ ইউজ কৰিব পাৰে ঠিক আছে এনেকৈ স্ক্ৰল কৰি থাকিলে হ'ল তো তেনেকুৱা তো গাইজ একদম পূৰা ভাল ফিচাৰ্ছ তো গতিকে যিসকল টিকটক ইউজাৰ আছে সোনকালে গৈ পেলাই ইনষ্টাগ্ৰাম খোলক ইনষ্টাগ্ৰাম খুলি পেলাই সোনকালে আৰু ভিডিঅ' চিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু তেনেকুৱা ঠিক আছে তো গাইজ দেখিলে কিমান মানে সুখবৰ আৰু টিকটকবাসী ৰাইজৰ কাৰণে আচলতে যোনে টিকটক ভাল পাইছিলে আৰু এতিয়া বা কি বা ইয়াতে কি খণ্ড কৰে আৰু ক'ব নোৱাৰোঁ আৰু যিয়ে নহওক যিসকল টিকটক ইউজাৰে চাই আছে তেওঁলোকৰ কাৰণে কৈছোঁ যদি আপোনালোকে মোৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাওক আৰু কম্পিটিশ্যন আপোনালোকৰ ইমান ধুনীয়া খবৰ এটা দিছোঁ চবেই ইমান ফূৰ্তিত আছে তো গতিকে এটলিষ্ট ছাবস্ক্ৰাইবটো কৰি যাওক মোৰো মনটো ভাল লাগিব ঠিক আছে তো গতিকে লগ পাম নেক্সট ভিডিঅ'ত